হেল্ল' এভৰিৱান, এয়া মই ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। মোৰ ভিডিঅ'বিলাক ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। এয়া মই ৰাতিপুৱা খাবৰ কাৰণে ৰাতিয়ে মই মাটিমাহৰ দালি, বুটৰ দালি, চাউল এনেকৈ তিয়াই ৰাখিছিলোঁ। এয়া মই মিক্সাৰত মাৰি ল'লোঁ, লৈ এখন বাতিত নমাই ল'লোঁ। এয়া চাওকচোন, ইমান ধুনীয়া বেটাৰটো ইমান ধুনীয়া হ'ব লাগে। এনেকৈ ৰাখিলে ভাল আৰু তাতে দিবৰ কাৰণে আকৌ মই আলু বইল কৰিলোঁ, বিলাহী, পিঁয়াজ, নৰসিংহ পাত, দুটা জলকীয়া এনেকৈ দি এনেকৈ মই মিক্সাৰটো বাতি এটাত ধুনীয়াকৈ সানি ল'লোঁ। লৈ এনেকৈ মই তেল বহাই দিলোঁ, তাতে মই বেহাৰ ফুটাই দিলোঁ। দি এনেকৈ মই আলু, নৰসিংহ পাত, পিঁয়াজ, জলকীয়া, হালধি, নিমখ, জিৰা এনেকৈ দি মই ধুনীয়াকৈ ভাজি ল'লোঁ। ভাজা হোৱাৰ পিছত এনেকৈ মই কাঁহী এখনত নমাই ল'লোঁ। খাবলৈ ভালে হৈছিলে, আপোনালোকে কেতিয়াবা বনাই চাবচোন। এয়া মই ধুনীয়াকৈ মিক্সাৰটো কেৰাহীখনত ভাজি ল'লোঁ। এয়া মই নমাই ল'লোঁ। এতিয়া মই এই ডোছাৰ যে মিক্সাৰটো বনাই থৈছিলোঁ, তাতে অলপ মই নিমখ দিলোঁ, নিমখ দিয়া নাছিলোঁ কাৰণে। এয়া মই তাৱা এখন বহাই ধুনীয়াকৈ অলপমান পানী চিটা মাৰি দিলোঁ, দিলে মানে ভাল হয় আৰু। কাপোৰে আমি ধুনীয়াকৈ তাৱাখন মুচি ল'লোঁ। লৈ মই তাতে অলপ ৰিফাইন তেল দি দিলোঁ। দি মই এখন এখনকৈ এনেকৈ ডোছা বনাই গ'লোঁ। ফাৰ্ষ্টখন অলপ দেখিব ভাল হোৱা নাছিলে বাৰু, হ'লেও বাৰু পিছলৈ ভাল হৈছিলে। মই যে বনাই থৈ দিছিলোঁ আলুৰ মিক্সাৰটো, তাতে অলপ তাতে দি দিলোঁ। দি এনেকৈ মই এখন এখনকৈ ডোছা বনালোঁ। খাবলৈ ভালে হৈছিলে। আৰু ডোছাৰ লগত খাবৰ কাৰণে মই বিলাহী, নহৰু, আদা, জলকীয়া এনেকৈ অলপ কম তেল দি তাৱা এখনত মই ভাজি মিক্সাৰত মই চাটনি এখন বনালোঁ। এনেকৈ আমি ৰাতিপুৱাৰ ব্ৰেকফাষ্ট কৰিলোঁ। আপোনালোকক কেতিয়াবা এনেকৈ বনাই খাবচোন, বহুত ভাল লাগে। আৰু মোৰ ভিডিঅ'টো চাই ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো।